অৰুণোদয় আঁচনি 19 লাখ হিতাধিকাৰীৰে আৰম্ভ কৰিছিল আৰু তেতিয়া 830 টকাকৈ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত দিয়া হৈছিল। ইয়াৰ পাছত এতিয়া আহি আমি 19ৰ পৰা 27 লাখ হিতাধিকাৰীলৈ সংখ্যা আমি বৃদ্ধি কৰিছো আৰু তেওঁলোকলৈ দিয়া ধনৰাশি 830 টকাৰ পৰা এতিয়া 1250 টকালৈ বৃদ্ধি কৰা হৈছে আৰু অহা বছৰ এই ধনৰাশি 1400 টকালৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে। আজি মই ওদালগুৰিত আহিছো। ওদালগুৰিত যোৱা বছৰ আমাৰ কিছু বেকলগ আছিল, যিমান মানুহে পাব লগা আছিল সিমান মানুহে পোৱা নাছিল। এতিয়া অৰুণোদয় 2ত এই বাদ পৰি যোৱা সকলোকে সামৰি লোৱাৰ ফলস্বৰূপে ওদালগুৰি জিলাত 30,221 গৰাকী অতিৰিক্ত বা নতুন হিতাধিকাৰীয়ে 30,221 গৰাকী নতুন হিতাধিকাৰীয়ে তেওঁলোকে এই বেনিফিট লাভ কৰিব। ওদালগুৰি জিলাত আমি নতুনকৈ 30,221 গৰাকী হিতাধিকাৰী সংযোজিত কৰিছো। ইয়াৰ ফলস্বৰূপে সৰ্বমুঠ হিতাধিকাৰীৰ সংখ্যা 50,015 গৰাকী হৈছে ওদালগুৰি জিলাত আৰু তেওঁলোকলৈ প্ৰতি মাহত 10 তাৰিখে তেওঁলোকলৈ এই ধনৰাশি ডিবিটি কৰা হ'ব, অৰ্থাৎ পইচাটো তেওঁলোকৰ বেংক একাউণ্টত ডাইৰেক্ট যায় আৰু সেইকাৰণে অৰুণোদয় আঁচনিখন এতিয়া ভাৰতবৰ্ষৰ ভিতৰতে সৰ্ববৃহৎ ডিবিটি আঁচনি হিচাপে ৰূপায়িত হৈছে আৰু বহুকেইখন ৰাজ্যই আমাক অনুকৰণ কৰাৰ কাৰণে তেওঁলোকে এই আঁচনিখন অধ্যয়ন কৰি আছে আৰু মই ভাবো যে এই আঁচনিখনে আমাৰ গাঁৱৰ বঞ্চিত অৱহেলিত যিসকল দুৰ্বল মহিলা আছে তেওঁলোকৰ জীয়াই থকাৰ সংগ্ৰামত এক বিৰাট ডাঙৰ সহায় অৱদান আগবঢ়াব। মুখ্যমন্ত্ৰী এটা কথা কৈছিলে যে আচলতে যিসকল অৰুণোদয় আঁচনি মানে পাব তেখেতসকলৰ ঘৰে ঘৰে ফলক লগোৱা হ'ব। এইবাৰ কি ব্যৱস্থা লোৱা হ'ব? নিশ্চিতভাৱে ফলক লগোৱাৰ ব্যৱস্থা তেখেতে কৈছে, ফলক লগোৱাৰ ব্যৱস্থা হ'ব। যোৱা বছৰটোত আমি প্ৰত্যেকৰ ঘৰে ঘৰে গৈ এটা সৰজমিন তদন্ত কৰিছিলো। আমাৰ NCC কেডেটসকল বা কলেজ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা ছাৰ্ভে কৰোৱা হৈছিলে। এতেকে এইটো এখন ডাইনামিক লিষ্ট, প্ৰতি বছৰে মানে তালিকাখনৰ পুনৰীক্ষণ হৈ থাকিব, নতুন নাম সংযোজিত হ'ব আৰু কাৰোবাৰ ঘৰত যদি কোনোবাই চাকৰি পাইছে, তেওঁলোকৰ অৰ্থনৈতিক উন্নতি হৈছে, তেনেহ'লে তেওঁলোক আঁচনিখনৰ পৰা বাদ পৰিব। PGTটো ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত টেট পৰীক্ষা পুনৰ অনুষ্ঠিত নহয়, তেওঁলোকৰ কাৰণে ডাইৰেক্ট ৰিক্ৰুটমেণ্ট পৰীক্ষা হ'ব। যিহেতু আমাৰ নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন বা ৰাইট টু এডুকেশ্যনৰ অধীনত আপোনাৰ গ্ৰেজুৱেট টিচাৰ বা পোষ্ট গ্ৰেজুৱেট টিচাৰসকল নপৰে, এতিকে তাত টেট প্ৰযোজ্য নহয়। টেট লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হৈ আছে, প্ৰযোজ্য হৈ থাকিব। 11,000ৰ পৰা 27,000 হিতাধিকাৰী সৃষ্টি হ'ল। প্ৰকৃততে আচলতে দুখীয়া মানুহৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হৈছে। দুখীয়া মানুহৰ সংখ্যা বৃদ্ধি হোৱা কমা এইটো মূল কথা নহয়। গাঁৱৰ যিসকল দুৰ্বল লোক তেওঁলোকক জীয়াই থকাৰ যুঁজত তেওঁলোকক এটা সাহায্য দিব লাগে। এতিয়া আগতে মানদণ্ডটো আছিল 2 লাখ টকা ইনকম হ'লে আপুনি ৰেচন কাৰ্ডখন পাব, কিন্তু আজিকালি 2 লাখ টকাৰ উপাৰ্জনেৰে পৰিয়াল এটা বছৰটোত কেনেধৰণে চলিব পাৰে এই কথা অধ্যয়ন কৰাৰ পাছত এই পৰিমাণ বৃদ্ধি কৰি দিয়া হৈছে। গতিকে 4.5 লাখলৈ যেতিয়া বৃদ্ধি কৰা হ'ল, অধিক সংখ্যক লোকক আমি সামৰি লৈ তেওঁলোকক আমি ৰেচন কাৰ্ড দিবলৈ সক্ষম হৈছোঁ। দেখা পোৱা গৈছে আপোনাৰ গৃহ জিলাত স্থানীয় লোকে অভিযোগ কৰিছে 3গৰাকী শিক্ষক আছিল, এজন অৱসৰ তাৰ পূৰ্বে 2জন তেওঁলোকে বদলি হৈ গ'ল। চব আমি গোটেই বিদ্যালয়বিলাকৰ ৰেচনেলাইজেশ্যন কৰি আছো। আগতে আমাৰতো আৰু ছেটেলাইট দি আমি ইয়াৰ পৰা আপুনি ওদালগুৰিৰ পৰা মোৰ তাৰ জপৰা স্কুলখনটো আপুনি দেখা নাই, আপুনি সংবাদ মাধ্যমৰ বাতৰিৰ পৰা এই কথাটো বুটলি পেলাই কৈছে। আমি কিন্তু শিক্ষা সেতুৰ জৰিয়তে এতিয়া আমি চাই আছো ক'ত ছিংগল টিচাৰ আছে, ক'ত মানে ষ্টুডেণ্ট কম আছে, ক'ত বেছি আছে। এতিয়া সকলোৱে যদি কোঅপাৰেশ্যন কৰে, 90% শিক্ষকে কোঅপাৰেশ্যন কৰি ডাটা দিছে। যোৱা কালিলৈকে আমাৰ প্ৰায় 69% ষ্টুডেণ্টৰ এনৰোলমেণ্ট আমাৰ শিক্ষা সেতুত আহিছে। সকলোখিনি শিক্ষা সেতুত অহাৰ পাছত আমি সুন্দৰভাৱে ৰেচনেলাইজেশ্যনটো কৰিম আৰু ৰেচনেলাইজেশ্যন কৰাৰ লগে লগে আমাৰ শিক্ষকৰ নাটনিৰ সমস্যাটো সমাধান হৈ যাব। ৰাজ্যত ছাৰ কিমান স্কুল এতিয়ালৈ বন্ধ হ'ব ছাৰ? এমাৰ্গেশ্যন সেইটোতো মই কেনেকৈ ক'ম? বন্ধ হোৱাটো নহয়, আপোনালোকে অলপ যোগাত্মক যদি মনোভাৱ এটা লয়, প্ৰশ্নটো যদি মোক কৰে যে 6জন ছাত্ৰ ছাত্ৰী আছে এই বিদ্যালয়খনত, আপোনালোকে 2জন শিক্ষক কিয় দি ৰাখিছে? আমাৰ টেক্সৰ পইচাৰে 6জন ছাত্ৰ ছাত্ৰীক পঢ়াবৰ কাৰণে
ৰাইজৰ কৰৰ পইচাৰে সংগ্ৰহিত ধনৰাশিৰ পৰা দুজন শিক্ষকক কিয় দৰমহা দি আছে এই প্ৰশ্নটো মোক সাংবাদিকসকলে নকৰে গতিকে মই সাংবাদিকসকলক অনুৰোধ জনাম আপোনালোকে গাঁৱত যাওক আপোনালোকে মোক কওকচোন কিমানজন ছাত্ৰ ছাত্ৰী হলে 5জন শিক্ষক দিব পাৰিব এই কথাটো আপোনালোকে কওক এই কথাটো আপুনিয়ে কওক গতিকে সেইটো অংকটো মই লগত লৈ ফুৰা নাই কিন্তু আমাৰ টাৰ্গেট আমি এটা মিছন মোডত কাম কৰিছো যাতে আমাৰ মানে ছাত্ৰ ছাত্ৰী অনুপাতে শ্ৰেণী অনুপাতে বিষয় অনুপাতে আমি শিক্ষক শিক্ষয়িত্ৰী দিব পাৰোঁ তাৰ কাৰণে এটা চৰ্ত আছে যে ছাত্ৰ ছাত্ৰী অনুপাতে শ্ৰেণী অনুপাতে আৰু বিষয় অনুপাতে শিক্ষক শিক্ষয়িত্ৰী দিবলৈ হলে ছাত্ৰ ছাত্ৰীৰ সংখ্যা শ্ৰেণীয়ে প্ৰতি ছাত্ৰ ছাত্ৰীৰ সংখ্যা আৰু বিদ্যালয়খনত মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰো এটা অপ্টিমাম হিচাপ আহিব লাগিব আৰু সেই হিচাপৰ ভিত্তিত আমি এমালগেমেশ্যনৰ বা এই শিক্ষা ক্ষেত্ৰ আঁচনিখনৰ ৰূপায়ণৰ কাম আমি কৰি আছো আৰু নিশ্চিতভাৱে আমি খুব সুন্দৰ ফল পাম BTC পেড হ'ল কোৱা হৈছে যে তেওঁলোকে BTC ফালৰ পৰা এপইণ্টমেণ্ট দিব কিন্তু SIU এপ্ৰুভেল এতিয়ালৈ হোৱা নাই বুলি বিভিন্ন সময়ত কোৱা হৈছে এইটো এটা প্ৰশাসনিক প্ৰক্ৰিয়া প্ৰশাসনিকভাৱে তাৰ সমাধান সেইটো মই ক'ব নাযাওঁ সেইটো মই ক'ব নোৱাৰো এইবোৰ হ'ল প্ৰশাসনিক প্ৰক্ৰিয়া আমাৰ কথাটো হ'ল যে BTR টেট পৰীক্ষা হ'ল নে হৈ গ'ল ৰিজাল্ট ওলালে নাই ৰিজাল্ট ওলাই গ'ল এতিয়া নিযুক্তি প্ৰক্ৰিয়া তাত কিছু নীতি নিয়ম পালন কৰিব লাগিব আছাম ফিনান্সিয়েল ৰুল মন গ'লেতো আপুনি মাতি আনি পেলাই এপইণ্টমেণ্ট লেটাৰখন দিব নোৱাৰে গতিকে চৰকাৰী কিছুমান প্ৰক্ৰিয়া থাকে প্ৰচিডিউৰ থাকে ইট উইল টেক ইটছ অউন টাইম সেইমতেই হ'ব যিটো শিক্ষা সেইটোক লৈ আচলতে যথেষ্ট বিতৰ্ক একো বিতৰ্ক হোৱা নাই একো বিতৰ্ক নাই মানে বহু শিক্ষকে অভিযোগ উত্থাপন নাই কৰা বহু শিক্ষকে মই বাৰম্বাৰ এটা কথা কৈ আছো আপোনালোকে নাই আপোনালোকে বহু শব্দটো ব্যৱহাৰ নকৰে डिजिटेल बड' निउसनिफ्राय गासैखौबो खुलुमनाय आरो बरायनाय बावहरनाय जाबाय मदद आरो हेफाजाबनि नोजोरजों नोंथांमोननि सेराव दं डिजिटेल बड' निउस वेब पर्टेल सुखु दुखुनि समाव खैदां खैफोदनि समाव नोंथांमोननि राव जानानै ओंखारबोगोन डिजिटेल बड' निउस खौरां दैथायहरनो आरो जोंजों थोंजोङै फोनांजाबनो थाखाय जानबुं दं 6901559919 उदां आरो सैथो खौरां फोसावनायनि थांखिजों नोंथांमोननि सेराव दं डिजिटेल बड' निउस